গৰমৰ দিনত আপোনাৰ ছালখনো তেলেতীয়া হয় নেকি? গৰম দিন আহিলেই তেলেতীয়া ছালৰ লোকসকলৰ চিন্তা বাঢ়ি যায়, কাৰণ গৰমৰ দিনকেইটাত তেওঁলোকে যিমানেই ছালৰ যত্ন নলওক কিয় তেওঁলোকৰ ছালত পিম্পলছ ওলাবই। আজি তেলেতীয়া ছালৰ লোকসকলৰ কাৰণে এনেকুৱা এটা ৰেমেডি লৈ আহিছোঁ যিয়ে সকলোখিনি সমস্যা শেষ কৰিব। আচলতে শেষ কৰিব বুলি নকওঁ, যিকোনো ঘৰুৱা সামগ্ৰী এদিন লগালে ৰিজাল্ট পোৱা নাযায়, লগাব লাগিব। আৰু এই ফেচ পেকটো আপোনালোকে মুখ, ডিঙি, হাত সকলোতে ব্যৱহাৰ কৰিব পাৰিব। হেল্ল' গাইজ, আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু আজিৰ ৰেমেডিটো বনাবৰ কাৰণে আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব আহকচোন চাই লওঁ। তাৰ কাৰণে আমাক লাগিব মচুৰ দাইল। এয়া মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে মচুৰ দাইল। মচুৰ দাইল লাগিব 3 চামুচমান। মচুৰ দাইলে আমাৰ ছালখন এক্সফলিয়েট কৰিব। মচুৰ দাইলখিনি ভালদৰে গাখীৰত তিয়াই ল'ব। মই এইখিনি ৰাতিয়ে তিয়াই লৈছোঁ। তাৰপিছত যেতিয়া ৰাতিপুৱা মচুৰ দাইলখিনি কোমল হৈ যাব তেতিয়া আপোনালোকে ভালদৰে পিহি ল'ব। আৰু ইয়াতে এটা বস্তু দিম, মৌ এচামুচ বা আধা চামুচমান দিব। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ব মৌখিনি। আৰু এই ফেচ পেকটোৱে আপোনালোকৰ মুখৰ যিকোনো ক'লা দাগ, ৰ'দৰ পৰাই হওক বা পিম্পলছৰ দাগখিনি হওক, সেইখিনি নাইকিয়া কৰাৰ লগতে আপোনালোকৰ মুখৰ তেলেতীয়া ভাৱ দূৰ কৰাত সহায় কৰিব। বস্তুখিনি চাই আকৌ আপোনালোক গুচি নাযাব। এইটো কেনেকৈ লগাব, কিমান সময় ৰাখিব লাগিব, সকলোখিনি ক'ম, আপোনালোকে চাই থাকিব। এইটো এটা ধুনীয়া ৰেমেডি ৰেডি হৈ গ'ল। এতিয়া আমি মুখত ভালদৰে লগাই ল'ম। আৰু এইটো হাতত, ডিঙিত সকলোতে লগাব পাৰিব। এই গৰমৰ দিনত তেলেতীয়া ছালৰ যত্ন বেছিকৈ ল'ব লাগে, কাৰণ এই গৰমত আমাৰ ছালখন খুব বেছি তেলেতীয়া হৈ থাকে আৰু তেতিয়া আমাৰ মুখত শালমইনাৰ সৃষ্টি হয়। তেওঁলোকৰ সমস্যা হৈছে যদি তেওঁলোকে মুখত একো নলগায় তেতিয়াহ'লে ছালখন শুকান হয়। আকৌ যদি ক্ৰীম লগায় তেতিয়াহ'লে আৰু তেলেতীয়া হয়। গতিকে এনেকুৱা অৱস্থাত আপোনালোকে সঠিক প্ৰডাক্ট ব্যৱহাৰ কৰা অত্যন্ত জৰুৰী। এতিয়া 5 মিনিটৰ কাৰণে স্ক্ৰাব কৰিব। গৰম দিনত স্ক্ৰাব কৰাটো বহুত জৰুৰী। মাজে সময়ে আমি স্ক্ৰাব কৰি থাকিব লাগে। স্ক্ৰাব কৰিলে আমাৰ স্কিনত যিখিনি মৃত ছাল গোট খায় সেইখিনি ক্লিন কৰাত সহায় কৰিব। আজিকালি দোকানত বিভিন্ন কোম্পানীৰ স্ক্ৰাব কিনিবলৈ পোৱা যায়, কিন্তু এইসমূহ স্ক্ৰাবে যে আমাৰ ছালখন ক্ষতিও কৰিব পাৰে আমি এবাৰলৈও ভাবি নাচাওঁ। যদি আমি ঘৰতে থকা সামগ্ৰীৰে স্ক্ৰাব বনাই ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ ছালখনৰ কোনো ক্ষতি হোৱাৰ ভয় নাথাকে। তেলেতীয়া ছালৰ বাবে সদায় অইল ফ্ৰী ক্লিনজাৰ ব্যৱহাৰ কৰিব লাগে। আৰু যিসকলৰ পিম্পলছ আছে তেওঁলোকে স্ক্ৰাব নকৰাই ভাল। যদিহে আপুনি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু এনেকৈয়ে 5 মিনিটমান স্ক্ৰাব কৰিব, তাতকৈ বেছি নকৰিব। আৰু একদম লাহে লাহে স্ক্ৰাব কৰিব। তাৰপাছতে মুখখন ভালদৰে পানীৰে ধুই আহিব। কোনো ধৰণৰ ফেচ ৱাছ ব্যৱহাৰ নকৰিব। আৰু এয়া মই কোনো ধৰণৰ ফেচ ৱাছ ব্যৱহাৰ নকৰাকৈ মুখখন ধুই আহিছোঁ। আৰু দেখিছেনে, বহুত বেছি মিহি লাগিব আপোনালোকৰ, চাফা হৈ যাব। যিখিনি মৃত ছাল গোট খায় সেইখিনিও ৰিমুভ হ'ব। আপোনালোকৰ মুখখন চুই পেলাই ভাল লাগিব। আৰু যদি আপোনালোকৰ নাকৰ ওচৰত, থুতৰিৰ ওচৰত হোৱাইট হেড, ব্লেক হেড আছে সেইবিলাক ৰিমুভ হৈ যাব। আৰু এনেকৈয়ে আপোনালোকে 30 বছৰীয়া বয়সতে আপোনালোকে 20 বছৰীয়া হৈ থাকিব পাৰিব। আৰু আজিৰ ৰেমেডিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ভাল লাগিলে এটা লাইক কৰিব, লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বাই।